আজি এটা ইমান ধুনীয়া বস্তু এটা দেখাম আৰু হয়তো সেই বহুতে দেখাও নাই, হয়তো কাৰোবাৰ কাৰোবাৰ দেখিবও পাৰে। আৰু আমি যে ইয়াত এতিয়া এই পথাৰত আছোঁ, আমাৰ এই পথাৰৰ মাজতে আমাৰ ধুনীয়া আহঁত গছ আছে আৰু তাত এখন গোপাল থান আছে। আৰু আমি এই থানখনৰ ওচৰত যাম আৰু আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহক। আৰু এইখানে আমাৰ খেতি পথাৰ হয়। গতিকে আহক, আপোনালোকেও চাই থাকক আৰু কেনেকুৱা লাগে জনাব নাপাহৰিব। আৰু মাজে মাজে আমি ইয়াত আহি থাকোঁ, আৰু আহি থাকিলেও ধৰি লওক যিহেতু আমাৰে জেগা আমিয়ে চাই থাকোঁ, গতিকে আপোনালোকেতো আৰু